তো অৰুণোদয় পোৱা মানুহ আছে পালে 1250 টকা মাহৰ 10 তাৰিখে বেংকৰ একাউণ্টত জমা কৰিব। এবাৰ নেতৃত্বৰ ৰিজাল্টটো আমাৰ ভাল হৈছে। শ্ৰদ্ধাৰ ৰাইজ, এতিয়া আমি আগতকৈ কি কৰিব লাগিব? মোদীজীয়ে আমাক ৰাস্তা দিছে, ৰেচন কাৰ্ড দিছে। ৰেচন কাৰ্ডত মোদীজীয়ে আমাক চাউল দিছে। তাৰ লগত মোদীজীয়ে আমাক আয়ুষ্মান ভাৰতৰ কাৰ্ড দিছে, যি কাৰ্ডত আমি 5 লাখ টকালৈকে বিনামূলীয়াকৈ চিকিৎসা ল'ব পাৰোঁ। দিছপুৰৰ পৰা আমি আপোনালোকৰ কাৰণে কি কৰিছোঁ? আজি অসমত আমি এটা নতুন আঁচনি আৰম্ভ কৰিছোঁ। আঁচনিটোৰ নাম হ'ল অৰুণোদয়। অৰুণোদয় মানে কি? যে মহিলাসকলক বেংকৰ একাউণ্টত আমি 1250 টকা আমি মাহৰ 10 তাৰিখে জমা দিওঁ। হয়নে নহয়? এতিয়া কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙক। কোনে কোনে পোৱা নাই ইফালে? আচ্ছা, কোনে কোনে অৰুণোদয় পাইছে? এবাৰ নেতৃত্বৰ ৰিজাল্টটো আমাৰ ভাল হৈছে। শ্ৰদ্ধাৰ ৰাইজ, এতিয়া আমি আগতকৈ কি কৰিব লাগিব? মোদীজীয়ে আমাক ৰাস্তা দিছে, ৰেচন কাৰ্ড দিছে। ৰেচন কাৰ্ডত মোদীজীয়ে আমাক চাউল দিছে। তাৰ লগত মোদীজীয়ে আমাক আয়ুষ্মান ভাৰতৰ কাৰ্ড দিছে, যি কাৰ্ডত আমি 5 লাখ টকালৈকে বিনামূলীয়াকৈ চিকিৎসা ল'ব পাৰোঁ। দিছপুৰৰ পৰা আমি আপোনালোকৰ কাৰণে কি কৰিছোঁ? আজি অসমত আমি এটা নতুন আঁচনি আৰম্ভ কৰিছোঁ। আঁচনিটোৰ নাম হ'ল অৰুণোদয়। অৰুণোদয় মানে কি? যে মহিলাসকলক বেংকৰ একাউণ্টত আমি 1250 টকা আমি মাহৰ 10 তাৰিখে জমা দিওঁ। হয়নে নহয়? এতিয়া কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙক। কোনে কোনে পোৱা নাই ইফালে? আচ্ছা, কোনে কোনে অৰুণোদয় পাইছে হাজাৰৰ লগত আছে? আৰু যাৰ যাৰ ৰেচন কাৰ্ড আছে তাকে আমি এটা এটা অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰিম। হ'ব? আমাৰ বৈঠালাংশু আপোনালোকে লাখপতি বাইদেউৰ কথা শুনিছে নে নাই? কোনে কোনে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে? আপোনালোকে কৰিছে। আৰু এফালে কৰিছে নে নাই লাখপতি বাইদেউৰ ফৰ্ম? যিসকলে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে তেওঁলোক, আৰু যিসকলে কৰা নাই তেওঁলোককো মই অনুৰোধ কৰিম যে আপোনালোকে মহিলাৰ আত্মসহায়ক গোট বনাব। এতিয়া এই লাখপতি বাইদেউৰ আপোনালোকে ফৰ্ম পাব। যিসকলে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিলে তেওঁলোকক খুব কম দিনৰ ভিতৰতে তেওঁলোকৰ বেংক একাউণ্টত মই 10,000 টকা পঠাই দিম। যোনে যোনে ফৰ্ম ফিল আপ কৰিলে, যোনে যোনে ফৰ্ম ফিল আপ কৰা নাই কাউন্সিলত গৈ মই তেওঁলোকৰ আৰু এবাৰ ফৰ্মটো ফিল আপ কৰাই লৈ ল'ম। এইটো মহিলাৰ কাৰণে আমি এইটো আঁচনি দিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ ল'ৰা ছোৱালী আছে, ঘৰত চাকৰি নাই। এতিয়া আমাৰ চাকৰি এটা আমাক লাগে। যোৱাবাৰ যেতিয়া আমাৰ বিজেপিৰ চৰকাৰ হ'ল তেতিয়া মই ৰাইজক কৈছিলোঁ যে যদি বিজেপিৰ গভৰ্ণমেণ্ট হয়
মই 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰোঁ। আজি আমি 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিলোঁ। ভাৰত মাতা কি নৰেন্দ্ৰ মোদী নৰেন্দ্ৰ মোদী তুলিয়া अमर सिंह टिस्सू बीजेपी बहुत बहुत धन्यवाद। जय हिंद, वंदे मातरम। Thank you. Non kami kenal doang, tapi apa yang kita lakukan, non lapor doang, non lahai bang tu abang hidup kami non lepas, bisnisnya kami, kami bisnisnya parti tu ini, rakyat akan kekeh kami kami ekor ini, lahai akan parti yang parti, pola mana ini, bistar kalau kamu sektor ini, ini yang four wheeler tu repair kori boleh, kan? আমি এতিয়াতো 2টা বাজিছে 4টা বজাত গৈ শিলচৰ উপস্থিত হ'ব লাগিব 4:30 5টা বজাৰ পৰা গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰ শিলচৰত ৰোড শ্ব' আছে আৰু ৰোড শ্ব'ত মই ভাগ ল'ম মাইকটো বন্ধ মাইকটো আৰু আজি আমাৰ 3খন মিটিং হ'ল বোকাজানত এখন মিটিং হ'ল এখন মিটিং হাওৰা ঘাটত হ'ল এখন বৈঠালাংচুত হ'ল আৰু তিনিওখন মিটিঙৰ পৰা মই এটা কথা বুজি পাওঁ যে আমি 3 লাখ ভোটতো জিকিমে 4 লাখ ভোটৰ কাৰণে আমাৰ ইয়াত সবে চেষ্টা কৰি আছে আৰু দেখা পাবছে যে আপুনি মিটিং কথা থাকে দোকানী লগাই সকলে একেলগে নাছে তাকলৈ আজি ভোটৰ পৰা কৈছে যে তেওঁ সিনেমালৈ যাওক নহলে তেওঁ হেই সব মানুহৰ কথা বেয়াকৈ ক'ব নালাগে মানুহে নাছে এটা মানুহক সব মানুহক কেনেকৈ সিনেমাত যাব পাৰিব মই বাৰু সিনেমাত গ'লোৱে বাকি মানুহবোৰ কেনেকৈ সিনেমাত যাব এইকাৰণে কংগ্ৰেছৰ মানুহবিলাকে মানুহৰ আবেগ মানুহৰ অনুভূতি মানুহৰ ভাল পোৱা মানুহৰ ফুৰ্তি মানুহৰ বেদনা এইবিলাক বুজি নাপায় মই নিজে নাচাটো মই নাচিব পাৰোঁ পাব্লিকে কিয় নাচে মানে আমাক ভাল পায় মোদীজীক ভাল পায় এই কথাটো কংগ্ৰেছে বুজি নাপায় কাৰণে আজি কংগ্ৰেছৰ অসমত এইটো অৱস্থা হৈছে ইলেকশ্যন গোটেই অসমতে হৈছে এটা সমষ্টিৰ লগত অসমে গোটেই অসমখন জড়িত নহয় কিন্তু এটা কথা যিসকলে এনেই এইবিলাক আলোচনা কৰি আছে তেওঁলোকক মই সিম্পলি কৈছোঁ যে আমি 2 লাখৰ এটা তলত ভোটতো যোৰহাটত নিজিকো 2 লাখৰ ওপৰত আমি জিকি আছোঁ যোনে ইলেকশ্যন বুজি নাপায় অদৰকাৰী কথা কৈ থাকে তেওঁলোকৰ কাৰণে যি আছে ঠিক আছে কিন্তু যোৰহাটত মানুহ ইমান ৰিড কৰাত ভুল নহয় 2 লাখ ভোটত বিজেপি জিকি আছে ভূপেন বৰাটো নিজেই বিজেপি থাকিব দুদিন পিছত তেওঁ এপ্লিকেশ্যন কৰি থাকিব আহিব লাগে তেওঁৰ কথা আপোনালোকে গুৰুত্ব দি আছে বাকীটো কোনেও গুৰুত্ব নিদিয়ে গোটেই ইলেকশ্যনৰ গোটেই জাগাত তেওঁ কোনোবা এখন তেওঁৰ কথা শুনিব মানুহ আহিলে নেকি ইভেন মাইনৰিটি এৰিয়াটো অহা নাই গতিকে মানুহে জানেই যে এওঁ বিজেপিত গৈ আছে বুলি একো নাই 1% কংগ্ৰেছৰ মানুহ আহিলে আমি কি কৰিম কওক আমাৰ খেনিটো আহি গ'ল আমিতো 100% ভোট নাপাওঁ আমি 50% পাওঁ আমাৰ মানুহখিনিটো আহিলে কংগ্ৰেছৰ মানুহখিনি যদি বুথত আনিব পৰা তাৰ দুখটো মই ল'ম নেকি এতিয়া তাৰমানে কংগ্ৰেছৰ মানুহখিনিকো পুলিং বুথত মই আনিব যদি কংগ্ৰেছৰ পুলিং এজেণ্ট নাথাকে কংগ্ৰেছৰ টেবুল নাথাকে তেতিয়া মানুহ ক'ৰ পৰা হ'ব পাঁচটাতে ক্লিন চুইপ ইলেকশ্যনে নাই অসমত 11 সিটত কোনো ইলেকশ্যন নাই বাকি 2টা সিটতো মোটামুটি আমাৰ কন্ট্ৰলত আহি গৈছে নগাঁওটো বহুত ভাল হৈ আছে
মোৰ 23 তাৰিখে কেম্পেইন আছে ৰূপহী সামগুৰি তাৰ পিছত মই এটা ক্লিয়াৰ পিকচাৰ ক'ব পাৰিম কিন্তু এতিয়া আমাৰ পজিশন বহুত ভাল কংগ্ৰেছটো নাইয়ে কন্টেষ্টটো আমাৰ হৈ আছে UDF লগত নগাঁৱত আমাৰ কন্টেষ্ট UDFৰ লগত হৈ আছে কৰিমগঞ্জৰ কন্টেষ্ট আমাৰ UDFৰ লগত হৈ আছে কংগ্ৰেছটো পিকচাৰতে নাই ধুবুৰীটোৰ ক্ষেত্ৰত এতিয়ালৈকে ধুবুৰীত যোৱা নাই থাৰ্ড ফেজত আছে 25 তাৰিখৰ পিছত ধুবুৰী কথা চাওক প্ৰথম পৰ্যায়তে বিনাকান্দি সমষ্টিত এইবাৰ আমি প্ৰায় 1 লাখ ভোট পাইছোঁ 80-90 হাজাৰ সংখ্যালঘুৱে ভোট নিদিলেতো তাত 80-90 হাজাৰ ভোট আমি পাব নোৱাৰোঁ আপোনালোকেও খবৰ কৰক কাৰণ সংখ্যালঘু সংখ্যাগুৰু এই ভাগটোৰ কথা নাই সকলো মানুহে মোদীজীৰ পৰা উপকৃত হৈছে সবকা সাথ সবকা বিশ্বাস গতিকে মোদীজীক সকলোৱে ভোট দিয়ে আমাক পিছত ভোট দিব নিদিব বেলেগ কথা কিন্তু মোদীজীক সকলোৱে ভাল পায় এখন দি বাকি সকলোতে বিজেপি আগবাঢ়ি আছে কিন্তু নগাঁও আৰু কৰিমগঞ্জত UDFৰ লগত আমাৰ কন্টেষ্ট আছে ইলেকশ্যনৰ পিছত মই আপোনালোকক ক'ব পাৰিম কি হৈ গ'ল কিন্তু আমি দেৰি আমি আগবাঢ়ি গৈ আছোঁ ভূপেন বৰা কথাটো ভূপেন বৰা চেপ্টাৰটো এইটো বাদ দিয়ক আৰু এইটো সুধি থাকি লাভ নাই আৰ্টিকল 244A হৰেণ সিং বে অলৰেডি পাৰ্লিমেণ্টত বিল ছাবমিট কৰিছে অমৰ সিং ইছ্যুক ছাপোৰ্ট কৰিব হ'ব